তোমাৰ নিউ ব্লগ আজি ভাবিলোঁ অকণমান ফুৰি আহোঁ বুলি ভাবিছোঁ মানে আজি যিহেতু সোমবাৰ আহিছোঁ আৰু আজি অলপ স্পেচিয়েল মোৰ কাৰণে এতিয়া ভাবিছোঁ চাওক 5টা বাজিছে খিৰিকীখন বন্ধ কৰিব লাগিব এনেই আৰু অলপ আহোঁ বুলি ভাবিছোঁ চাওঁ কিমান পোহৰ হৈছে পোহৰটো পূৰা হৈছে মই আছোঁ মোৰ ৰুমত মোৰ ৰুম এইটো মোৰ ৰুম হয় যাওঁ আৰু অলপ ফুৰি তোমাৰ পৰা গা পা ৰেডি আৰু এতিয়া যাওঁ এতিয়া প্ৰায় 5:30 বাজিলে 5 মিনিট বাকী যাওঁ এতিয়া আৰু ফটাফট এইটোখিনি মাৰা আছে তালা সেইটো ফাৰ্ষ্ট তালাটো সুধিব লাগে ৱালৰ ওপৰেদিয়ে যাওঁ মন্দিৰ সেইটো দেখিছে সেইটো শিৱ মন্দিৰ আৰু এইটো পিনে আছে বিষ্ণু মন্দিৰ দুটাই মন্দিৰ শিৱ মন্দিৰটো আমাৰ মানে মালিকে শিৱলিংগটো ৰাস্তাত পাইছিলে মানে আৰু এই ওপৰৰ পৰা এইটো ডাঙৰ পুখুৰী বহুত ডাঙৰ আৰু এইটো পিনে চাওক ইমান পদুম ফুল দেখা আছে পদুম ফুলে পুৰা পদুম ফুল পুৰা ভৰ্তি হৈ আছে মানে গোটেই পদুম ফুলে ভৰ্তি চাওক কিমান আছে পুখুৰীয়াৰ পৰা 4টামান আৰু পদুম ফুল একদম ভৰ্তি হৈ আছে এইটো চাওক এইটো এটা পদুম ফুল এয়া বহুত আছে পুৰা এটা পদুম ফুল ছিঙিম বুলি ভাবিছিলোঁ কিন্তু নিছিঙো হয়তো ক'ৰবাত সাপ চাপ লাগি যাব পাৰে কাৰণ কিছুমান পুখুৰীত তেনেকুৱাকৈ ছিঙিব নোৱাৰি মানে আৰু মইতো এনেহে ছিঙা হ'ব সেইকাৰণে নিছিঙিলোঁ আৰু আজিৰ দিনটো মোৰ স্পেচিয়েল হোৱাৰ কাৰণটো কৈ দিওঁ আজি মানে মোৰ জন্মদিন মানে আৰু সেইকাৰণে সোনকালে আহিলোঁ ইফালে আজি সোমবাৰ শাওণ মাহৰ সেয়ে কাৰণ আৰু বৰ বিশেষ বেলেগ কাৰণ নাই আৰু এতিয়া গেটখন বন্ধ কৰি দিব লাগে বাই বাই তো ফাইনেলি আহি পেলাওঁ ৰুম আৰু এইটো আছে আজি গোটেই আগৰ ফালে যদি সকলোৱে লাগি লৈছে আৰু আজিলৈ মানে বাই বাই আৰু এতিয়া বাৰ্থডে বুলি থুপ দিওঁ আৰু সেইটো আছে সৰস্বতী মা হনুমান সেইটো পিনে আছে হনুমান আৰু শিৱ আজি সেইটো